নমস্কাৰ, মই ৰুৱাত খবৰ অসমলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, খবৰ অসমৰ সাক্ষাৎকাৰ শিতান্তিত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মোহময়ী অভিনেত্ৰী নিবেদিতা ইউনৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিলে। চাওঁহক সাক্ষাৎকাৰটি। আপোনাৰ জন্ম ক'ত হৈছিলে আৰু শিক্ষা ক'ত হৈছিলে সেই বিষয়ে অলপ ক'ব। মোৰ জন্ম বালিকুৰ গাঁও। মই বালিকুৰ গাঁৱত জন্ম হৈছিলো। শিৱসাগৰ এটা সৰু গাঁও আৰু বালিকুৰ। তাৰপাছতে জন্মৰ পাছতে দেউতাই মানে ONGC চাকৰি পালে। পোৱাৰ কাৰণে আমি শিৱসাগৰলৈ আহিলো। শিৱসাগৰ মই 3 বছৰমান থাকিলো। তাৰপিছত যোৰহাটলৈ আহিলো। তাৰপিছত যোৰহাটতে মই এডুকেশ্যন ললো আৰু মানে ডিগ্ৰী BCom কৰিলো যোৰহাটতে। মই এনেই ফাৰ্ষ্ট গাৰ্লছৰ পৰা মই তাতে মেট্ৰিক পাছ কৰি পেলাই মই JB কমাৰ্চ বেকগ্ৰাউণ্ডৰ আছিলো। তাৰপাছতে মই MBA কৰিলো বৰ্ধমান ইউনিভাৰ্চিটি বেংগলৰ পৰা HR-ত। তাৰপাছতে মই MBA কৰি পেলাই মই চাকৰি পালো বেংক অফ বৰোদা এজ এ HR অফিচাৰ। তাৰপিছতে মোৰ বিবাহ হ'ল লক্ষীনন্দন পেগুৰ লগত। ঢকুৱাখানাৰ হয় তেওঁ এতিয়া তেওঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰে। এতিয়া SDO হয় এতিয়া। তাৰপাছতে মই বেংকৰ চাকৰিটো মই এইটো কাৰণে এৰিলো কাৰণ কেলে মোৰ মানে যিটো পোষ্ট সেইটো মানে নৰ্থ ইষ্টত মানে খুব মানে এটা বা দুটা বুলিয়ে ক'ব পাৰি সেই পোষ্টটো তাৰমানে। এতিয়া মোৰ বেংকৰটো ৰুলছ এণ্ড ৰেগুলেশ্যন গম পোৱাই যে 3 বছৰ পাছত ট্ৰান্সফাৰ দিয়ে। আৰু মোৰ নৰ্থ ইষ্টত মানে সেই পোষ্টটো মানে এটা ৰিজনেল অফিচতে থাকে মানে। সেইকাৰণে মোক কলকাতালৈ দিছিলে ট্ৰান্সফাৰ, প্ৰমোচনেল ট্ৰান্সফাৰ। তাৰপাছতে কোৱা মানে মই কৈ আছো। তাৰপিছতে মই মানে হাজবেণ্ডে ইয়াতে চাকৰি কৰে অসমত, চৰকাৰী চাকৰিয়াল। সেইটো কাৰণে মই তেওঁ এৰি বাহিৰত নগলো তাৰমানে। তাৰপাছতে মই চাকৰি বাদ দিলো। চাকৰি বাদ দিয়া চাকৰি বাদ দিলো। বাদ দিয়াৰ পাছত ক'লে যে মানে এতিয়া মই ইমানখিনি ডিগ্ৰী লোৱাৰ পাছত ঘৰত বহি থাকিব বিচৰা নাছিলো আৰু। মই খানা চানা ভালেই বনাও আৰু মেনেজমেণ্টটো মই ভাল কৰো। সেইকাৰণে হাজবেণ্ডে মোক ক'লে যে তুমি ইমান ভাল মেনেজমেণ্ট কৰা, ইমান ধুনীয়া খানা বনোৱা আৰু তুমি এতিয়া ৰেষ্টুৰেণ্ট এখন মানে তুমি বিজনেছকে কৰিম বুলি কিয় ভাবা মানে ৰেষ্টুৰেণ্ট এটা বিজনেছ। তাৰপিছতে মই ক'লো ঠিক আছে ভাবিম। তাৰপিছতে ৰেষ্টুৰেণ্টটো এটা খোলাৰ আগতে প্ৰথম নামটো কি দিম, ঠিক আছে। এতিয়া নামটো বহুত ভাবিলো। বহুত ভাবাৰ পিছত মানে মই ভাবিলো যে মই যেতিয়া মিচিং ছোৱালী হয় এতিয়া মই মিচিং নিজৰ জাতিটোক মানে মই ৰিপ্ৰেজেণ্ট কৰো। বহুতে আমাৰ অসমৰ বহুত মানুহে মিচিং ট্ৰাইবেলৰ বিষয়ে ইমান নলেজ নাই, বহুতৰে নাজানে। আজিকালি জেনেৰেশ্যন যদি ইমান গম নাপায় আৰু বাহিৰৰ মানুহেতো ইমান নাজানে মিচিঙৰ বিষয়ে। গতিকে মই যদি মই মিচিং কিটচেন নামটো এটলিষ্ট মিচিং মানে কি হয় যোনে নাজানে এটলিষ্ট মোক সুধিব পাৰিব আৰু মই নিজৰ জাতিটোৰ বিষয়ে এষাৰ হ'লেও মই ক'ব পাৰিব। সেইটো কাৰণে মই মিচিং কিটচেন নাম দিলো ৰেষ্টুৰেণ্টটো। আৰু মই মোৰ নিজৰ মিচিং খাদ্যও ৰাখিছো, মিচিং থলুৱা খাদ্য, অসমীয়া থলুৱা খাদ্য মই ৰাখিছো আমাৰ মিচিং কিটচেনত। আৰু আজি 3 বছৰ 3.5 বছৰ বেছি হৈ গ'ল। আৰু মানে মই মানে ভাবিছো আৰু যে মই সফলতা পাইছো। মানুহে মোক আমাৰ ৰেষ্টুৰেণ্টটোক আদৰি লৈছে। অকল নৰ্থ ইষ্ট বুলিয়ে নহয়, অসমৰ বাহিৰৰ বিভিন্ন কোণৰ পৰা মানুহ আহে। ভাৰতবৰ্ষ বুলি নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও মই বহুত কাষ্টমাৰ পাওঁ আৰু সকলোৱে মানে প্ৰশংসা কৰি যায় মানে খানাটো। আৰু বিশেষকে মানে কলেজৰ ল'ৰা ছোৱালীক আহিলে এটা কমেণ্ট দিয়ে যে আমি হোষ্টেলত থাকো আৰু আমাৰ মানে ইয়াতে মিচিং কিটচেনৰ খাদ্য খাই এনেকুৱা লাগে যে মাৰ হাতৰ মানে মায়ে বনোৱা খানা নিচিনা লাগে। মাৰ হাতৰ মানে সোৱাদ পাওঁ। সেই শব্দটো মই মানে ষ্টুডেণ্টৰ পৰা শুনা পাওঁ যিবিলাকে মাৰ আনন্দিত কৰে সেইবিলাকে মোক আনন্দিত কৰে। আৰু মই নিজেও বহুত ভাল লাগে যে মই মানে মোৰ নিজৰ জাতিটোৰ বিষয়ে এটলিষ্ট মই কিবা এটা ক'ব পাৰিছো। মানে মিচিং ট্ৰাইবৰ বিষয়ে বহুতে অলপমান হ'লেও গম পাইছে। সেইটো কৰিছো। আৰু মই এতিয়া মানে মোৰ এনে সৰুৰ পৰাই খুব হবি যে মই মানে কালচাৰেল লাইনটো খুব ভাল পাওঁ। ইয়াৰ বাহিৰেও আপোনাৰ এটা নিজস্ব পৰিচয় আছে এগৰাকী অভিনেত্ৰী হিচাপে। কেনেকে অহা হ'ল অভিনয় জগতলৈ? অভিনয় জগতলৈ একচুৱেলি মানে মোৰ মানে পাপাই ইমান চাপৰ্ট নকৰে অভিনয় জগতটো, মায়ে কৰে। গতিকে মই সৰুৰ পৰা সিমান চান্স নাপালো কৰিবলৈ। দেউতাই কৈছে যে মানে তুমি অকল পঢ়াত মন দিয়া, পাছত তুমি যি কৰা কৰিবা। এতিয়া যেতিয়া মই এষ্টাব্লিছ হলো সেইকাৰণে মই এতিয়া ভাবিলো যে মই অভিনয় কৰো। কিন্তু তাৰ আগতে যেতিয়া হাই ছেকেণ্ডাৰী পাছ কৰিলো মই খুব স্কুটিলৈ ঘূৰি ফুৰো আগতে। মানে মই খুব ঘূৰি ফুৰাত চখীন, মানে মই খুব ঘূৰি ফুৰি ভাল পাওঁ, মানে জেগা চাই ভাল পাওঁ।
হয় তেতিয়া মানে কি হ'ল মোক এজন প্ৰডিউচাৰ ডাইৰেক্টৰে মোক দেখা পালে ৰাস্তাত হয় দেখা পাই তেওঁলোকে মোক ফ'ল' কৰিলে হয় ফ'ল' কৰি মোৰ ঘৰলৈ আহিলে ঠিক আছে হয় অহাৰ পাছত তেওঁলোকে মোক মানে এটা মিচিং মিউজিক ভিডিঅ' এটা মানে অফাৰ দিলে হয় তেখেতৰ নামটো ক'ব পাৰিব তেখেতৰ নামটো অচ্যুত দলে আছিলে হয় অচ্যুত দলে আছিলে তেখেতৰ নাম হয় বহুত পুৰণা হ'ল মই এলবামটোৰ নামটো মই এতিয়া ভালকে মানে পুৰণা হ'ল যে এতিয়া আশীৰ আগম বুলি এটা এলবাম এটা কৰিছিলো মই তেতিয়া হয় হা হয় তাৰপাছতে সেইটো চাই পেলাই মোক আমাৰ মিটিং এজন ভাল ডাইৰেক্টৰ এজন অশ্বিনী দলে বুলি আছিলে হয় অশ্বিনী দলে তেওঁ মোক অয়াও মিগম বুলি এটা চিনেমা অফাৰ কৰিলে হয় তাতে মই নেগেটিভ ৰোল কৰিছিলো কিন্তু হয় হয় তাৰপাছতে মোক লক্ষীনন্দন পেগু হয় ইজন মানে তেওঁ মানে মোক যিজনে মানে এতিয়া মোক বিয়া পাতিলে হয় মোৰ হাজবেণ্ডৰ লক্ষীনন্দন পেগু তেওঁ মানে মোক সেই চিনেমাখনত দেখা পালে হয় দেখা পাই তেওঁ মানে মোৰ প্ৰেমত পৰিলে বুলিয়ে ক'ব লাগিব আৰু হয় তাৰপিছত তেওঁ সেইকাৰণে মোৰ কাৰণে তেওঁ মানে চিনেমা সেই গান এটা ভিডিঅ' মানে মিউজিক তেওঁ মানে প্ৰডিউচ কৰিলে তেওঁ নিজে ডাইৰেকশ্যন দিছে তেওঁৰ লগতে মই এক্টিং কৰিলো অভিনয় কৰিলো আৰু তাৰপাছতে আমাৰ মাজত প্ৰেম হয় তাৰ পাছতে আমি আদিজিৰি বুলি এখন চিনেমা কৰিছিলো একেলগে আৰু সেইখন চিনেমা মিচিং সমাজত জনপ্ৰিয় বহুত বেছি হিট হৈ গৈছিল আৰু সেইখন চিনেমা বা মোৰ মিচিং সমাজত বেছিকে গম পায় টাৰ্ণিং পইণ্ট সেইটোৱে বুলি ভাবে আপুনি মোৰ টাৰ্ণিং পইণ্ট সেইটোৱে আদিজিৰি মানে মিচিং সমাজত আৰু সেই তাৰ পাছৰ পৰা মই মানে বেছি মানে মানুহে মোক আদৰি ললে সেইখন চিনেমাত তাৰপাছতে আদিজিৰিৰ পাছত মই আশীৰ আগৰ বুলি এখন কৰিলো এতিয়া সেই আশীৰ আগৰখন এতিয়া ঢৌ অসমীয়াত কৰি আছো মানে এতিয়া ৰিলিজ দিম ফেব্ৰুৱাৰী অহা 23 ফেব্ৰুৱাৰীত হয় আৰু আশীৰ আগতোতো জনপ্ৰিয়তাৰ বিষয়ে জানেই আপুনি আৰু যেতিয়া মিটিং মানুহ এতিয়া মানে মিনিমাম এটা শ্ব'ত 30,000 মানুহ আৰু মেক্সিমাম গহপুৰত 10,000ৰ ওপৰত এটা শ্ব'ত হয় মই ধেমাজিতো পাইছো যথেষ্ট সংখ্যক দৰ্শক আহিছিলে চিনেমাখন চাবলৈ বহুত মই এতিয়া মানে এটা বস্তু মানে মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত যে আজিলৈকে মই যিকোনো কামত যেতিয়া মই মন দি কৰো বা মই যেতিয়া মানে পুৰা মানে কি কয় দিলছে যেতিয়া কামটো কৰো দিলছে তেতিয়া মানে একো কামেই আজিলৈকে মোৰ মানে বিফলতা মই মোক দেখা নাই তাৰমানে মই সদায় মানে যেতিয়া মই কামটোত বৰ লাগু নহয় ভালকে মই সদায় সফলতা লাভ কৰিছোৱেই গতিকে মই ঢৌ চিনেমাখনো মই ভাবো যে মই সফলতা পাম কাৰণ মই এইখন চিনেমাটো বহুত কষ্ট কৰিছো তাৰমানে আমাৰ গোটেই টিমটোৱে বহুত কষ্ট কৰিছে আমাৰ ফালৰ পৰাতো শুভেচ্ছাটো আছে হয় থেংক ইউ ইয়াৰ লগতে আপুনি অসমীয়া চিনেমাটো অভিনয় কৰিছে ঢৌখনে প্ৰথম নেকি আপোনাৰ অসমীয়া ঢৌখন নহয় একচুৱেলি মই অসমীয়াত প্ৰথমতে অভিনয় কৰিম বুলি ভবা নাছিলো মই মানে কাৰণ ব্যৱসায়ত মইতো বিজি আৰু মোৰ চাকৰি ব্যৱসায় আৰু ফালে ঘৰ সংসাৰ এইবিলাকত বিজি হৈ থাকিবলগীয়া হয় এজনটো মহিলা যেতিয়া বোৱাৰী হয় বহুতখিনি দায়িত্ব থাকে এতিয়া তাৰপাছতে যেতিয়া প্ৰথম মোৰ অসমীয়া মানে মঞ্জুষা মহন্ত তেওঁ মোক এটা গান অফাৰ কৰিছিলে ৰঙাচিলা বুলি গানটো ৰঙাচিলা সেই গানটোত অফাৰ কৰিলে তেওঁ সেই গানটোতে মোক অসীম গগৈ তেওঁ দখনা বুলি গান এটা দিলে অসমীয়া মানে চব মিউজিক ভিডিঅ' এইবিলাক দখনা কৰিলো তাৰপাছতে মোক ৰাজীৱ ৰোশন তেওঁ ছিংগাৰ হয় তাৰপাছতে তেওঁ আহোমৰ ছোৱালী গান এটা কৰিলো আৰু অভিনৱ বৰাৰ তৰা ঐ আৰু নামদাং গানটো এতিয়া বহুত জনপ্ৰিয়তা লাভ কৰিছে নামদাং গান আৰু এতিয়া আৰু বহুতখিনি মিউজিক ভিডিঅ' আছে মই কৰিবলৈ কিন্তু সময়ৰ অভাৱত মানে মই মানে কৰিব পৰা নাই সময়ৰ অভাৱত আৰু মই মানে এতিয়া মই মানে অকমান মোৰ নিজৰ বিজনেছটো বাহিৰতো স্প্ৰেড কৰিম বুলি ভাবিছো সেইকাৰণে অকমান বাহিৰতো যাবলগীয়া হয় মানে অকমান চাৰ্ভে কৰিবলগীয়া হয় কাৰণে মই অকমান এই লাইনটোত অকমান টাইম দিব পাৰিছো তাৰমানে বেছি দিব পৰা নাই আৰু এতিয়া চিনেমাখনত লাগি আছো আৰু ঢৌ চিনেমাখনত আমি জনাত লক্ষ্মীনন্দন পেগু এজন অভিনেতা তেওঁ এজন অভিনেতা হয় তেওঁ অভিনেতা বুলি ক'ব পাৰিব হয় আৰু মই এতিয়া মানে যিমানখিনি সফলতা লাভ কৰিছো এতিয়া মানে বহুতে কয় আমি এটা কথা ক'ব পাৰো নেকি মানে এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে এগৰাকী নাৰীৰ আঁৰত থাকে এগৰাকী পুৰুষ একদম মই এই কথাটোৱে এইমাত্ৰ মই এইটোৱে ক'বলৈ লৈছিলো যে
মানে সকলোৱে কয় যে সফল পুৰুষৰ পাছত এগৰাকী মহিলা থাকে, কিন্তু মোৰ ক্ষেত্ৰত ওলোটা, সম্পূৰ্ণ ওলোটা। হয়, মই আজি যদি সফল হৈছো অকল মোৰ স্বামী। আৰু আপুনি পৰিয়ালৰ কাৰণে আপোনাৰ এটা উচ্চ পদস্থ পদবীৰ পৰা বাদ দিলে। হয় 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 হয়, একদম সঁচা কথাই। হয় হয়। আৰু যিটো মই চেক্ৰিফাইচ কৰিলো, মানে যিহেতু বেংকৰ ভাল চাকৰি আছিলে, মানুহে চবে, কাৰণ এটা চাকৰি বিজনেছতকৈ বেছি চিকিউৰ ন মানুহৰ লাইফ। আমি মানে ভাবো আমাৰ থিংকিং কেনেকুৱা যে ব্যৱহাৰতকৈ চাকৰিটো বেছি চিকিউৰ। আৰু কিন্তু মই ভাবিছো যিটো মই ত্যাগ কৰিছো, সেই ত্যাগৰ মই মূল্য পাইছো। আজি মিচিং কিচেনে মোক আজি বহুতখিনি সন্মান দিছে। চাকৰিতকে ভাবো মোৰ বেছি সন্মান মিচিং কিচেনে মোক দিছে। ৰিচেণ্টলি আমাৰ যোৱা দুদিনৰ আগত ফাৰহান আখতাৰ আহিছিলে আমাৰ মিচিং কিচেনলৈ। আপুনি গম পায়নে কথাটো? সেইটো কথা মই গম নাপাওঁ। আজি দুদিনৰ আগত ফাৰহান আখতাৰ তেওঁ সৰু সজাই যেতিয়া প্ৰগ্ৰামৰ কাৰণে আহিছে, তাৰপাছত তেওঁ মিচিং খাদ্য খাবলৈ, তেওঁতো মিচিং খাদ্য বুলি নহয়, তেওঁ থলুৱা অসমৰ থলুৱা খাদ্য খাম বুলি ভাবিছে। হয়, তেতিয়া তেওঁ আমাৰ মিচিং কিচেন আহিছিলে, কিন্তু মই এই বিষয়ে কাকো ক'ব নোৱাৰিলো, কাৰণ মোক তেওঁলোকৰ চিকিউৰিটি গাৰ্ডবিলাকে বা তেওঁলোকৰ হেৰিবিলাকে মোক মানে এটা কৈছে যে তেওঁ আহিব, কিন্তু আপুনি কাকো ক'ব নোৱাৰে, মিডিয়া মানুহ কাকো ক'ব নোৱাৰে, আৰু কোনো কাষ্টমাৰ থাকিব নোৱাৰিব। সেইকাৰণে মই সেইটো বিষয়ে কাকো নকলো। তেওঁ যোৱাৰ পাছত কিছুমান ভিডিঅ' ক্লিপ যিটো নিউজত গৈছে বাৰু এইকেইদিন, পেপাৰে যাব। দুদিনমানৰ আগত আহিছিলে ফাৰহান আখতাৰ, তেওঁ আহিছে। তেওঁ বহুত আমাৰ মিচিং খাদ্য খাই ভাল পালে, তেওঁকো মই মিচিং প্ৰশংসা কৰিছে আমাৰ মিচিং জনগোষ্ঠী গৈ পেলাই। তেওঁ মই মিচিং মাফলাৰ আৰু মিচিঙৰ নিবু গাটো মই পিন্ধাইছিলো, মানে আদৰণি জনাইছিলো। শেহতীয়াকৈ দেখা গৈছে যে মিচিং, অকল মিচিং ভাষা বুলি নহয়, আচলতে বহুখিনি ভাষাই বিদেশী প্ৰভাৱত পৰে, মানে প্ৰধানতঃ আমাৰ ইংৰাজী ভাষাটোৰ ওপৰত প্ৰভাৱত পৰিছে। একেদৰেই আমাৰ মিচিং ভাষাটো এই প্ৰভাৱৰ পৰা মুক্ত নহয়। সেই বিষয়ে আপুনি কি কয়? মানে এনেকুৱা সময়ত যদি আমি নৱপ্ৰজন্ম বা এজন বয়োজ্যেষ্ঠ হিচাপে কি কৰিব লাগে ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত? কাৰণ ভাষাটো এটা বিলুপ্তি পথত মানে ধাৱমান হৈছে। সেইটো হয়, মানে একদম ঠিক কথা কৈছা। মানে কি হয়, আমাৰ এতিয়া ময়ো মানে মই মিচিং ভাষাটো সৰুতে ইমান জনা নাছিলো। সৰুতে ইমান মই মিচিং ভাষাটো গম পোৱা নাছিলো। মোৰো মানে কাৰণ এতিয়া মই গাঁৱত, মিচিং গাঁৱত জন্ম হৈছিলো, মই যোৰহাটত আছিলো, তাত আমাৰ মানে ভাষাটো ব্যৱহাৰ কৰা নাযায় আমাৰ, আৰু স্কুল কলেজত যিহেতু আমাৰ ভাষাটো নাথাকে, ঘৰত মই মা দেউতাৰ লগত মিচিঙত অলপ অলপ কথা পাতো, মায়ে মোক শিকায়। একচুৱেলি সেইটো দায়বদ্ধ হৈছে আমাৰ মানে চিনিয়ৰ বিলাকৰ। ঠিক আছে, এতিয়া ধৰক তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ এটলিষ্ট মিচিঙত কমিউনিকেশ্যন কৰাব লাগে, মিচিঙত কথা পাতিব লাগে। আৰু মানে বিলুপ্তি পথত বুলিয়ে ক'ব পাৰি মিচিং ভাষাটো অলমষ্ট, কাৰণ বিশেষকে টাউনৰ মানে চহৰীয়া ল'ৰা ছোৱালীবিলাকে ঘৰুৱাভাৱেও মিচিং কোৱা নহয়, কাৰণ তেওঁলোকক আমি দুখ দিব নোৱাৰো। মা দেউতাকো ক'ব লাগিব, আমি এতিয়া অনুৰোধ কৰিব পাৰো যে মা দেউতাকক যে আপোনালোকৰ ল'ৰা ছোৱালী, কাৰণ প্ৰত্যেকৰ ঘৰত মানে কোনে সেইটো দায়িত্ব ল'ব না, মা দেউতাকে দায়িত্ব ল'ব লাগিব যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী মিচিং শিকাওক। আমাৰ মিচিং যিটো কালচাৰ এতিয়া বহুত জনপ্ৰিয়, আমাৰ ট্ৰেডিশ্যন খালচাৰ, আমাৰ মিচিং মেখেলা চাদৰে হওক, মিচিং খাদ্যই হওক, মিচিং কিচেন বিখ্যাত বুলি ক'ব লাগিব আৰু সফলতা পাইছে সেইটো। আমাৰ কালচাৰটো বহুত মানে ৰং বিৰঙৰ হয়, বহুত ধুনীয়া হয়। সেইটো মানে আমাৰ সাহিত্যিক সকলেও নতুন গুৰুত্ব দিব লাগিব। মই এগৰাকী ব্যৱসায়ী হিচাপে মিচিং কিচেনে মোৰ বহুতো পৰিকল্পনা আছে আমাৰ জাতিটোক লৈ পেলাই। মই বহুতখিনি ভাবি কৰিছে, চাওঁ ভগৱানে মোক কিমান দূৰ আগুৱাই নিব পাৰে। মই আৰু অলৰেডি এটা চেনেলত, তাৰমানে লিভিং ফুড চেনেল, সেইটো আমাৰ ইণ্টাৰনেশ্যনেল চেনেল হয়। সেইটো মানে লিভিং ফুড চেনেল, লিভিং ফুড চেনেল হয়, সেইটো ইণ্টাৰনেশ্যনেল হয় একচুৱেলি। তাতে আমাৰ চেফ কুনাল কাপুৰ, তেওঁ মানে আমাৰ ইণ্ডিয়াৰ টপমষ্ট মানে চেফ হয়, পাঁচজনৰ ভিতৰত এজন হয়। তেওঁ অসমলৈ আহিছিলে, তেতিয়া মই তেওঁক অকণমান মানে মিচিঙৰ বিষয়ে, মিচিং খানা খুৱাইছিলে, মিচিঙৰ বিষয়ে মই অকণমান আইডিয়া দিছিলো। তেনেকে যদি আমাৰ সকলো আমাৰ মিচিং যিবিলাক মানে মানুহ আছে, তেওঁ বহুত মানে ভাল অকণমান নলেজেবল বহুত মানুহ আছে ন, তেওঁলোকে যদি চবেই যদি অলপকে যদি ট্ৰাই কৰে, জাতিটো মানে আমাৰ বহুত আৰু ওপৰত যাব বুলি মই মানে ভাবো। আপুনি যদি অভিনেত্ৰী নোহোৱা হলে কি হলেহেঁতেন? মই যদি অভিনেত্ৰী নোহোৱা হলে
তেনেকে মোৰ একচুৱেলি সৰুৰ পৰা মই অভিনয়ে ভাল পাওঁ। হয়, কিন্তু আপুনি ভবা নাছিলে যে এদিন এনেকুৱাকে জনপ্ৰিয়তা হ'ম, আজি যি 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 পৰ্যায়ত আছে, মানে যি অৱস্থানত আছে, এই অৱস্থানত থাকিব পাৰিম বুলি আপুনি ভবা নাছিলে? মানে মই কেতিয়াও মানে ইমানখিনি আশা কৰা নাই, যিমানখিনি মই পাইছো। হয়, মানে আশা কৰাতকৈ বেছি পাইছে আপুনি? হা আশা কৰাতকৈ বেছি পাইছে আপুনি? আশা কৰাতকৈ বেছি পাইছো। মিচিং কিচেনত আশা কৰাতকৈ বেছি পাইছো, আৰু অভিনয়ৰ জগততো মই মিচিঙৰ মাজত আশা কৰাতকৈ বেছি পাইছো তাৰমানে। হয়, এতিয়া ঢৌখন চাওঁ, ঢৌখন মোৰ টাৰ্ণিং পইণ্ট মে বি হ'বও পাৰে। হয়, অসমীয়া মানে অসমীয়া সমাজত অসমীয়া বোলছবিৰ ক্ষেত্ৰত, হয়, অসমীয়া বোলছবিৰ ক্ষেত্ৰত মোৰ মে বি মোৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে, ঢৌখনে মোৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যিটো মই মৰম, যিটো মই মিচিং সমাজত পাইছো, মই ইয়াতো পাম চাগে মে বি। হয়। আৰু আপোনাৰ দৃষ্টিত প্ৰেম কি? কি কৈছা? আপোনাৰ দৃষ্টিত প্ৰেমক কেনেকে বিশ্লেষণ কৰিব? প্ৰেম একচুৱেলি প্ৰেম বস্তুটো মোৰ কাৰণে বহুত মিঠা শব্দ। হয়। মই এতিয়া মই আচলতে তেওঁক পাইহে মই প্ৰেম বস্তুটো শিকিলো হা। অনুভৱ কৰিছো মানে মই। হয়। এতিয়া মইতো ইমান সাহিত্যিক নহয় যে প্ৰেম মানে কি ধুনীয়াকে মই বুজাই ক'বও নোৱাৰিম। মোৰ আৰু মানে প্ৰেম হৈছে যে মই প্ৰেমতকে বেছি সন্মানটো বেছি গুৰুত্ব মানে, হয় না? এতিয়া মই তেওঁক, মোৰ স্বামীক মই সন্মান কৰো আৰু তেওঁ মোক সন্মান কৰে। আৰু সেই মে বি সেইটো এটা প্ৰেম, সন্মানটো এটা প্ৰেম। হয়, ইজনে সিজনক যেতিয়া ৰেচপেক্ট কৰো, ভাল পাওঁ কাৰণে চাগে মে বি ৰেচপেক্ট হয়, ৰেচপেক্ট হোৱাৰ কাৰণে যদি ভাল পাওঁ, তেনেকুৱাও হ'ব। মোৰ কাৰণেতো প্ৰেম শব্দটো মিঠা অনুভূতি। আৰু প্ৰেমৰ কাৰণে মই বহুত ত্যাগো কৰিছো, তেওঁ ত্যাগ কৰিছে, এটা ত্যাগো হয়, সেইকাৰণে মানে ত্যাগো হয়। আৰু প্ৰেম সদায় নিস্বাৰ্থ হ'ব লাগে, স্বাৰ্থত হ'ব নালাগে, সদায় নিস্বাৰ্থ হ'ব লাগে। কিন্তু কোৱা হয় প্ৰতিটো মানে বিষয়ৰে এটা স্বাৰ্থ থাকে। মোক মায়ে ভাল পায় পুত্ৰ হিচাপে, আপুনি সেইটো বিষয়ত কি কয়? মানে মই ক'ব বিচাৰিছো, মানে প্ৰতিটো বিষয়তে এটা স্বাৰ্থ থাকে। আপোনাক প্ৰেম কৰিছে, স্বাৰ্থ এটা আছে। হয়, মানে প্ৰতিটো বিষয়ত স্বাৰ্থ, প্ৰেমতটো স্বাৰ্থ নাই মই ভাবো। কিন্তু এইটো হ'ব পাৰে যে ইয়াত স্বাৰ্থ এতিয়া যদি কওঁ, তেতিয়া মই এইটো ক'ব লাগিব যে যেতিয়া মই এটা স্বাৰ্থ, মানে সেইটো হয়। আৰু যেতিয়া মই তেওঁ দেখিলো, তেওঁৰ লগত যেতিয়া মই কথা পাতিলো, তেতিয়া মোৰ এনেকুৱা লাগিল যে মোৰ ফিউচাৰটো চিকিউৰ। গম পাইছানে বস্তুটো? যদি স্বাৰ্থ নাম দিওঁ, তেতিয়াহ'লে মোৰ ইয়াত স্বাৰ্থ হয়, কিন্তু ষ্টিল নিৰাপদ। মই তেওঁলোকক মই নিৰাপত্তা মানে ফিল কৰিছো মানে তেওঁৰ লগত। আৰু মই ভাবো যে মোৰ ফিউচাৰটো তেওঁৰ লগত মই মানে সুখ হ'ম, নিৰাপদ হ'ম তেওঁলোকক, কাৰণ তেওঁ সেইটো চিকিউৰিটি মোক দিব, সেইটো মোৰ বিশ্বাস আছিলে। মানে সেইটোৱে মই এইটো স্বাৰ্থ বুলি ক'ব লাগিব। আৰু বেলেগত মানে মে বি মই দেখা নাপাওঁ, বা সেইটো কাৰণে প্ৰেম নহ'ল চাগে। এনেকে বহুতখিনি অফাৰ প্ৰপ'জেল আহিছিলে, কিন্তু মই একচেপ্ট কৰা নাছিলো। মই তেওঁৰ ক্ষেত্ৰত মই সেইটো দেখিলো যে তেওঁৰ লগত মই নিৰাপদ হ'ম। আৰু তেওঁ বহুত ৰেচপনচিবল হয় মানুহজন, মানে বহুত ৰেচপনচিবল হয়, বহুত দায়িত্ব ল'ব পাৰে তেওঁ মানে এক্টিভ হয়। এতিয়া মই যদি মোৰ নিজৰ স্বামীৰ যদি প্ৰশংসা কৰো, তেতিয়াহ'লে মানে এইটো কেতিয়াও শেষ নহয়। মিচিং কিটচেনে বিশেষকে মিচিং জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি যথেষ্ট কাম কৰিছে। আমি এই বিষয়ত আমিও গৌৰৱ অনুভৱ কৰিছো। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি হয়? মোৰ ভৱিষ্যত পৰিকল্পনা বহুতখিনি আছে। মই আৰু মিটিং নামেদি মই আৰু বহুতখিনি ধৰক বোৱা মেখেলা চাদৰে হওক, এটা মই ডাঙৰকে এটা খুলিব বিচাৰিছো মেখেলা চাদৰৰ হেৰি। আমাৰ বহুত আহি পেলাই সোধে যে মিচিং মেখেলা চাদৰ পাম নেকি, কিন্তু মানে তেওঁলোকে ধৰক সঠিক মানে লিংকটো নাপায়। সেইকাৰণে মই ভাবিছো সেই লিংকটো মই বনিম মানে। আৰু আমাৰ মানে মিচিং গাঁৱতো বহুত যুৱতী আছে যিবিলাকে বহুত এক্সপাৰ্ট হয়, মানে মেখেলা চাদৰ ধুনীয়াকে বব পাৰে, কিন্তু ধৰক শিকিব পৰা নাই, ভাল দামত উচিত দাম পোৱা নাই। সেইবিলাক মই অকণমান গুৰুত্ব দিম বুলি ভাবিছো। আৰু মই মিচিং খাদ্য অকণমান গোটেই অসমলৈকে মই দেখুৱাব বিচাৰো, গোটেই অসমৰ পৰা মই ভাৰতবৰ্ষলৈ লৈ যাব বিচাৰো, মানে গোটেই অল ইণ্ডিয়াত মই দিব বিচাৰো। সেইটো মোৰ পৰিকল্পনা হয়। আৰু অভিনয়ৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা আছে নেকি কিবা?
অভিনয়ত তেনেকে অভিনয়টো মোৰ এটা হবি হয় একচুৱেলি। হয়। মোৰ হবি, মই সৰুৰ পৰা অভিনয় ভাল পাওঁ। মই অভিনয় কৰি ভাল পাওঁ। পেচা হোৱা নাই এতিয়ালৈকে? মোৰ পেচা হয়, এইটো মোৰ প্ৰফেশ্যন নহয় একচুৱেলি, এইটো মোৰ পেচা হয়, যাত মই ভাল পাওঁ সেইটো। হয়। ভাল পাওঁ কাৰণে মই কৰোঁ, যেতিয়া মই টাইম পাম অভিনয়টো কৰি যাম। কিন্তু মেইন মোৰ হৈছে যে মই ব্যৱহাৰটো মই বেছি গুৰুত্ব দিওঁ আৰু মই বেছিকে মই আমাৰ মিচিং কালচাৰটো মই ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ গোটেই অল ইণ্ডিয়া। হয় হয়। এইখিনি আছিলে যিখিনি কথা পাতিছোঁ। ধন্যবাদ কৰিছোঁ ইমান ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় দিলে। মই একচুৱেলি সঁচা কথা ক'ব লাগে, মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে সেইখিনি সুবিধা মোক দিছে, প্লেটফৰ্ম দিছে তোমালোকে। নহ'লে আজি যদি মই ইয়াতে মই গুৱাহাটীতে সীমাবদ্ধ হৈছোঁ, আজি ধৰক মিডিয়াৰ মানুহে আহি পেলাই আজি ইণ্টাৰভিউ লৈছে, মোক সেই সুবিধাটো দিছে। মোক সেইটো উপযোগ্য বুলি ভাবিছে সেইটোৱে মোৰ কাৰণে বহুত। একচুৱেলি মই তোমালোকক ধন্যবাদ দিব লাগে, চিৰিয়াছলি। নহ'লে মই একো নহয়, মই আজি কৰ্ম কৰিম, বিজনেছ কৰিলোঁ, পইচা ইনকাম কৰিলোঁ, কিন্তু পইচা মেটাৰ নহয়, মানুহৰ সন্মানটো বহুত মেটাৰ কৰে আৰু সেই সন্মান তোমালোকেহে মোক দিছে। হয় হয়। আমি মিচিং কিপছনো আপোনাৰ যি ভাবিছে সেইখিনি সফল হওক সেইটো আমি কামনা কৰিছোঁ। আৰু মিচিং কিপছনে যিহেতু মিচিং জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰিছে, তাৰ কাৰণে আমি সকলো মিচিং মানুহে আমিও গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সেইখিনি সময় দিয়াৰ কাৰণে মূল্যৱান সময়, যিহেতু ব্যৱসায়তটো যথেষ্ট সময়ৰ প্ৰয়োজন হয়, সেইখিনি সময়ৰ মাজতে আপুনি